বহাগ আৰু বহাগী বিদায় আজি আৰু আজিৰ পৰা এইবেলিৰ বছৰ সামৰি পৰিব আৰু এইবাৰ নৃত্য হৈ আছে 12 ধৰণে নৃত্য হৈ আছে আমি গৈ আছোঁ আৰু ধুনীয়া সমাগম ঢেৰ মানুহ আছে ফিল্ডত দেখিব পাৰিছে আপোনালোকে সকলোৱে চাওক দেখিব পাৰিব নৃত্য চলি আছে 12 ধৰণে নৃত্য খুবেই আকৰ্ষণীয় গৈ আছোঁ গাইজ দেখুৱাব চেষ্টা কৰিম মই জাষ্ট এণ্ট্ৰি কৰিলোঁ সেইটো কাৰণে অকণমান দেৰি হ'ল আৰু এতিয়া আগুৱাই গৈ আছোঁ আৰু খুবেই ধুনীয়া চলি আছে ইয়াত সাংস্কৃতিক সন্ধিয়া আজি তৃতীয়টো দিন 29, 30 আৰু 31 মানে 31 বহাগ আজি শেষৰটো দিন আৰু আজি আহিব জুবিন গাৰ্গৰ আমাৰ সাৰ্থক জুবিন গাৰ্গ হিয়াৰামতি জুবিন গাৰ্গৰ যন্ত্ৰ তো তাত উপস্থিত আছিলে টংলা উচ্চতৰ মাধ্যমিক খেলপথাৰত দেখিব পাৰিছে সকলো দেখুৱাই ৰাখিম মই আগলৈ গৈ আছোঁ আৰু দেখুৱাম 12 ধৰণীয়া কৃষ্টি চলি আছে ইপিনে চাওক ষ্টেজখন দেখিছে নহয় ধুনীয়া ষ্টেজখন খুবেই আকৰ্ষণীয় সজাইছে চাওকচোন আমি কি চাওঁ আমি 12 ধৰণীয়া নৃত্য চাওঁ নহয়নে বাৰু তো 12 ধৰণীয়া নৃত্য আমি গৈ আছোঁ চাবলৈ এয়া অসম গাইজ অসমত ঢেৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আয়োজন চাওক দেখুৱাই আছোঁ গাইজ খুবেই ধুনীয়া 12 ধৰণীয়া নৃত্য চলি আছে গাইজ অসমৰ সাংস্কৃতিক চাওক গাইজ